উপৰাষ্ট্ৰীয় টিকাকৰণ দিৱস 2022 তিনিচুকীয়া জিলা টাস্ক ফ'ৰ্চৰ দ্বিতীয়খন বৈঠক সম্পন্ন। বিশ্বৰ কেতবোৰ ঠাইত পলিঅ' ৰোগী পুনৰ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়াকে ধৰি অসমৰ 19খন জিলাত অহা 18 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় উপ টিকাকৰণ দিৱসৰ উপলক্ষে তিনিচুকীয়া জিলা টাস্ক ফ'ৰ্চৰ দ্বিতীয়খন বৈঠক শুক্ৰবাৰে দিনৰ ভাগত জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা উপায়ুক্ত নৰসিং পাৱাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। জিলা টিকাকৰণ বিষয়া ডাক্তৰ NK বৰাই 18 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া উপৰাষ্ট্ৰীয় টিকাকৰণ দিৱসৰ সফল ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চলাই থকা প্ৰস্তুতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে। এই অভিযানৰ অধীনত তিনিচুকীয়া জিলাৰ 2 লাখৰো অধিক 0ৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱা হ'ব। উক্ত সভাখনত জিলা উপায়ুক্তগৰাকীয়ে শিক্ষা, সমাজ কল্যাণ আদি বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহক টিকাকৰণৰ এই বিষয়ে সবিশেষ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। জিলাখনৰ প্ৰতিটো যোগ্য শিশুৱে যাতে পলিঅ' প্ৰতিষেধক লাভ কৰিব পাৰে তাৰ বাবে ব্যাপক সজাগতা কাৰ্যসূচী হাতত ল'বলৈ নিৰ্দেশ দিয়ে। আজিৰ সভাত স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দীপু কুমাৰ ডেকা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া তথা সহকাৰী আয়ুক্ত নীলৰাম শৰ্মা প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে।